আজি গুইজান সংহতৰ শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বামচুমনি অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ। ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি ৰন্ধন প্ৰকৰণৰ প্ৰতিযোগিতা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাজত অনুষ্ঠিত কৰা হয় আৰু লগতে TLM প্ৰদৰ্শন, লগতে বিভিন্ন ধৰণৰ ঘৰুৱাভাৱে উপলব্ধ শাক পাচলি আদি প্ৰদৰ্শন কৰা হয়। কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীটোত তেওঁলোকৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গাঁৱৰ জ্যেষ্ঠ মহিলাসকলে তেওঁলোকে দিহানাম, আইনাম আদি পৰিৱেশন কৰে। এয়া আপোনালোকে দেখিছে পোষণ অভিযান পানীতোলা ব্লকৰ। এয়া তেওঁলোকে TLM প্ৰদৰ্শন কৰিছে। খুব ধুনীয়াকৈ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকে TLM বিলাক বনাই আনিছে, চালে চকুৰোৱা। আৰু এইবিলাক পেলনীয়া সামগ্ৰীয়ে তেওঁলোকে বনাইছে। পুতলা, ফুল, লগতে বিভিন্ন ধৰণৰ আমাৰ পেন থোৱা ষ্টেণ্ড খুব সুন্দৰকৈ বনাইছে। এইখিনি আমি সকলোৱে শিকিব লাগে। যিসকলে ছাত্ৰ ছাত্ৰী শৈক্ষিক দিশত জড়িত তেওঁলোকে সদায় শিকিব লাগে। ইয়াৰ উপৰিও এইবিলাক সামগ্ৰীয়ে আমাৰ ড্ৰয়িং ৰুমটো সজাবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰোঁ আমি। ছবি আঁকিছে সুন্দৰকৈ বাঁহৰ তাঁৰ নাইবা পেলনীয়া কাগজ ইত্যাদিৰে খুব সুন্দৰকৈ বস্তুবিলাক বনাইছে। আৰু এয়া আপোনালোকে দেখিছে তেওঁলোকে বিভিন্ন ধৰণৰ ৰেচিপি তৈয়াৰ কৰি আনিছে, বিভিন্ন ধৰণৰ আচাৰ। তাৰপিছতে তেওঁলোকে বিভিন্ন ধৰণৰ শাক পাচলি ৰান্ধি আনিছে, বিভিন্ন ধৰণৰ পিঠা পনা বনাই আনিছে, বিভিন্ন ধৰণৰ চাটনি বনাই আনিছে। আৰু মই এইখিনি বিচাৰক হিচাপেও তেওঁলোকৰ সহযোগিতা আগবঢ়ালোঁ। টেষ্ট কৰি চালোঁ, খুব সুন্দৰকৈ বনাই আনিছে, খাবলৈও খুব ভাল লাগিছিল। যথেষ্টখিনি ৰাইজ উপস্থিত আছিল, বহুতখিনি ৰাইজ উপস্থিত আছিল। এনেদৰে তেওঁলোকে মোৰ মাজতে এইখিনি সজাই দিছিল ৰাইজৰ বাবে। আৰু আজি সভাখনত যথেষ্ট কেইগৰাকী ব্যক্তি উপস্থিত আছিল। CDPO ছাৰ, লগতে কৃষি বিভাগৰ এজন বিষয়া আৰু কেইবাগৰাকীও আছিল উপস্থিত। মই সকলোকে অৱশ্যে ভালদৰে চিনি নাপালোঁ যিহেতু অনুষ্ঠানটোত অকণমান দেৰি হ'ল। এয়া আপোনালোকে কেঁচা শাক পাচলি দেখিছে, স্থানীয়ভাৱে উপলব্ধ। শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ বাবে এই শাক পাচলিখিনি যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সেই বিষয়ে ইয়াত আজি বিভিন্ন ধৰণৰ আলোচনা হয়। যিসকল উপস্থিত অতিথিবৃন্দ আছিল তেওঁলোকে সুন্দৰকৈ শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত এই শাক পাচলিবিলাকৰ যি ভূমিকা, সেই ভূমিকাখিনিৰ বিষয়ে ৰাইজক অৱগত কৰে। আৰু সজাগতামূলক বাণী তেওঁলোকে ইয়াত আঁৰি ৰাখিছিল। বিভিন্ন ধৰণৰ শ্লোগান খুব সুন্দৰ হৈছে। কণী বা চকুৰা আইনা লগাই দিছে এডোখৰ, খুব ধুনীয়া হৈছে। আৰু ছবি অংকন কৰা, এইটো চৰাই থাকিবৰ কাৰণে বাঁহ সাজি দিয়া নিচিনা খুব ধুনীয়াকৈ বনাইছে তেনেকৈ। খাদ্যৰ পিৰামিড। আচলতে স্বাস্থ্যই সম্পদ। আমি স্বাস্থ্য ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।
যিসকল মহিলাই ঘৰত থাকে তেওঁলোকে এই ক্ষেত্ৰত আগভাগ ল'ব পাৰে এখন কিটচেন গাৰ্ডেন তৈয়াৰ কৰি পৰিয়ালৰ লোকসকলৰ স্বাস্থ্য ৰক্ষাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব পাৰে। আচলতে এগৰাকী ঘৰত থকা মহিলাই তেওঁ বাহিৰলৈ নোযোৱাকৈ যথেষ্ট টকা ইনকাম কৰিব পাৰে। কেনেকৈ মানে তেওঁলোকে এখন কিটচেন গাৰ্ডেন তৈয়াৰ কৰি তাৰ পৰাই তেওঁলোকে দৈনন্দিন প্ৰয়োজনৰ বাবে কিছুমান শাক পাচলি খেতি কৰিব পাৰে, হাঁহ কুকুৰা পুহি। তেতিয়া অন্ততঃ আমি বজাৰৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত যিখিনি আমি খাদ্য সেইখিনিৰ পৰা আমি বাচি থাকিব পাৰিম। এয়া মই এগৰাকী পুষ্টিহীনতাত ভোগা শিশু এটি খাদ্যৰ টোপোলা আগবঢ়াওঁ। আৰু এইডছ ৰোগৰ বা এইচআইভি ভাইৰাছৰ সংক্ৰমণৰ সজাগতামূলকভাৱে আমি এখন বাটৰ নাট নিচিনাকৈ প্ৰদৰ্শন কৰোঁ। ইয়াত বালিজান জলপনীয়া, পশ্চিম জলপনীয়া অংগনবাড়ী কেন্দ্ৰ, লংচনী অংগনবাড়ী কেন্দ্ৰ সহায়িকা আৰু কৰ্মী লগতে স্থানীয় কেইগৰাকীমান মহিলাই আৰু আমাৰ পঞ্চায়তৰ আমি কেইজনে চেষ্টা কৰোঁ। এদিনৰ ভিতৰতে আমি গোটেইখিনি কৰিলেও বৰ এটা ভাল নহয় যদিও এতিয়া আমাৰ মানে কি হয় একুৱেট ইমিউন ডেফিচিয়েন্সি চিনড্ৰমবিলাক আমাক দেখায়। গতিকে আমি বাটৰ নাম নিচিনাকৈ আমি কৰিলোঁ ঘপককৈ। আৰু এনেদৰে আজি খুব ধুনীয়াকৈ আজি এই কাৰ্যসূচীটো সমাপন হয় আৰু শেষত আমাৰ ছাত্ৰ ছাত্ৰীসকলে চম্পাৱতী নামৰ নাটখনি প্ৰদৰ্শন কৰে।